আজি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠী সংগঠনৰ আহ্বান মৰ্মে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই আজি আমি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে যিমানে কোট পহৰ ষড়যন্ত্ৰ নকৰক কিয় কোনো কাৰণে আমি কাখন মানি ল'ব নোৱাৰো। কাৰণ এই কা আইনখনে অসমৰ জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি সকলো নাশ কৰি পেলাব। যিখন আইনে অসমৰ ভাতি মাটি কৃষ্টি সংস্কৃতি নাশ কৰি পেলাব সেই আইনখন আমি কোনো কাৰণে মানি ল'ব নোৱাৰো। ইয়াৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম হ'ব। হিমন্ত বিশ্ব শৰ্মাই কেৱল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বহতীয়া হয় নৰেন্দ্ৰ মোদী ভৰি চেলেকি অমিত শ্বাহ ভৰি চেলেকি এই কা আইনখন মানি ল'ব পাৰে, কিন্তু অসমৰ সাধাৰণ জনগণে অসমৰ জনগণে উত্তৰ পূৰ্বাঞ্চলৰ জনগণে কোনো কাৰণে কা আইনখন মানি লোৱা নাই। এই কা আইনখনৰ বিৰুদ্ধে আন্দোলন কৰি ইতিমধ্যে 5 গৰাকী শ্বহীদ হৈছে আৰু শ্বহীদ হ'ব। আমি এই 5 গৰাকী শ্বহীদ আমি শপত খাই থৈছোঁ আৰু শ্বহীদ হ'ব মৃতৰ তেজ পাব, কিন্তু আমি কোনো কাৰণতে কা আইনখন মানি ল'ব নোৱাৰো। 10 দিন 5 দিন 23 দিন এই কা আইনৰ বিৰুদ্ধে আমাৰ আন্দোলন অব্যাহত থাকিব। ইতিমধ্যে ন্যায়ালয়ত আমাৰ অব্যাহত আছে, ৰাজপথতো আমাৰ সংগ্ৰাম চলি থাকিব। আমাৰ কথা স্পষ্ট, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ লৈ যাব লাগিব। হিমন্ত বিশ্ব শৰ্মা এতিয়াও সময় আছে বুজি পোৱা উচিত। সেইটো কেন্দ্ৰীয় চৰকাৰ বেলেগত যি কৰে কৰক, কিন্তু অসমত কাখন অসমৰ জনসাধাৰণে মানি নলয় আৰু অসমৰ জনসাধাৰণে কাখন প্ৰত্যাহাৰ নকৰালৈকে আন্দোলন কৰি থাকিব। অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব। আজি আমি সত্যাগ্ৰহ কাৰ্য ৰূপায়ণ কৰিছোঁ। অনাগত দিনত গাঁৱে ভূঞে চহৰে নগৰে আন্দোলন হ'ব, সমগ্ৰ মৰিগাঁও জিলা থাকিব, কিন্তু কোনো কাৰণে কাখন মানি নলয়। এইটো স্পষ্ট আৰু অসম চৰকাৰলৈ আমাৰ বাৰ্তা। যদি আপোনালোকে ভাবিছে যে অকল ছাত্ৰই ৰাজ্যৰ লগত আন্দোলন কৰি একোডাল কৰিব নোৱাৰে, তেতিয়া আপোনাক কৈ থওঁ বিগত দিন আপুনি 7 দিন আপুনি ইণ্টাৰনেট কাটি দিবলগীয়া পৰিস্থিতি ভয়ংকৰ পৰিস্থিতি হৈছিল। আগলৈকে তেনেকুৱা পৰিস্থিতি হ'ব। গণতান্ত্ৰিক পন্থাৰে অহিংস নীতিৰে তীব্ৰ সংগ্ৰাম হ'ব, ৰাজপথ ৰক্তাক্ত হ'ব। তাই আমি কোনো কাৰণে মানি ল'ব নোৱাৰো, এইটো স্পষ্ট। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই ভৰি চেলেকি যিসমূহ কাম কৰিছে, নিজৰ গাড়ী ৰক্ষাৰ স্বাৰ্থত যিসমূহ কাম কৰিছে সেইসমূহ কাম নকৰিব। কাৰণ অসমখন আপোনাৰ পৈতৃক সম্পত্তি নহয়, অসমখন অসমীয়া খিলঞ্জীয়া জনগণৰ। গতিকে আমাৰ দাবী কা আইনখন অতিকে প্ৰত্যাহাৰ কৰক, অন্যথা কিন্তু ভৱিষ্যত দিনৰ পৰিস্থিতি ভয়ংকৰ হ'ব।